ৰুমৰ অৱস্থা চোৱা पैकिंग चली आसे और ये राती पार्टी जमकर पार्टी किया हम लोगों ने तार पिছত আৰু এতিয়া যাম কিছুমান চাব লগা জেগা আছে আৰু হেকেটা চাই প্লাই আমি ইয়াৰ পৰা এতিয়া তার পিছত সম্রাট যাম গৈ আজি ঠিক আছে তেতিয়া হলে আপোনালোকে চাই থাকিব মোৰ ভিডিও বিলাক আৰু লাইক কৰিব সাবস্ক্রাইব করবে নেপাহৰিব কিন্তু দে আপোনালোকে সাবস্ক্রাইব নকৰে ভিডিও বিলাক অকল চাই থাকে বেয়া লাগে নহয় সাবস্ক্রাইব কৰি দিবা প্লিজ গাইস আমি আহিছো গংগেশ্বৰ মন্দিৰ আৰু এতিয়া আমি গৈ আছো যেটো শিৱলিং তাত আৰু যেটো পাঁচ পাণ্ডৱে বনাইছিলে শিৱলিংটো হেতু দেখাই আছো আপোনালোকক তলত আছে তাকানে এটো ৰাস্তা দি যাব লাগিব এইটো পাঁচটা শিৱলিং আছে এইটো যেটো পাঁচ পাণ্ডৱে বনাইছিলে এইটো গুফাটোৰ তলত মছলা ড্ৰাই ফ্ৰুটছ এইবিলাক ল'ব পাৰে মই লৈ ললো 250 গ্ৰামত 100 টকা দি দিলে আৰু এয়া চাক মুক্তা লম বুলি ভাবিছো আৰু এয়া এটা ধুনিয়াকে সন্মুখতে ভাঙি ভাঙি প্লে ফ্ৰেছ মানে দি আছে আৰু এয়া আপুনি এটা 50 টকাত পাব ইহতে বহুত দাম বেছিকে কয় কিন্তু 50 টকাতে দিব পাৰে দিয়ে এতিয়া আমি উলালো আৰু মন্দিৰৰ পৰা নেক্সট আমি যাম আইনেছ পুখুৰীত আহিছো তো দেখা আছো আপোনালোকক দে চাই থাকিব ধুনিয়া প্লেস হয়তো চাব লগা ধুনিয়া প্লেস সমুদ্ৰৰ লগতে সমুদ্ৰৰ কাষতে আছে আৰু এইটো যাব লাগিব আৰু এটা 40 টকাকে পাৰ পাৰসন কাৰণ বহুত ওপৰত আছে যিহেতু খসকাৰি যোৱা সম্ভৱ নহয় এইটো কাৰণে এইখনত বহিম আমি ইয়াত বহি প্লাই যাম এতিয়া बैठो बैठो अरे यार बैठो मियाँ बीवी बैठो आपका मियाँ कहाँ है मेरा मियाँ वो कॉटन कैंडी लेने गए बच्चों के लिए এতিয়া খাব নালাগে উৰি যাব নহলে বতাহত দেই এয়া আমি গাড়ী দি গৈ আছো পাকিস্তান পাকিস্তান নহয় আইএনএছ খুকৰি খুকৰি এইটো সমুদ্ৰৰ ওচৰত আছে খুকৰি আইএনএছ খুকৰি এইটো চোৱা সমুদ্ৰৰ কাষতে গুটে মানে সমুদ্ৰ আৰে ইয়াৰ অসমীয়াত কি কয় সমুদ্ৰ সাগৰৰ কাষত মানে এনেকে হৈছে না আজিকালি হিন্দীয়ে ওলাই ৰাস্তাটো একদম মস্ত বনায়া है इसीलिए तो 40 টকা মানে আৰু আহা যোৱা ঠিকে আছে নহলে আজিকালি 40 টকা কি পায় 40 টকা হাৱাত ওলাই যাব 1 মিনিটত আহি পালো 40 টকা 20 টকা গল 1 মিনিটত এইটো মডেলটো আচ্ছা আচ্ছা আইএনএছ খুকৰি আৰু পাই গলো আমি এইটো হৈছে আইএনএছ খুকৰি জাস্ট মডেলটো ইয়াত বনাই ৰাখিছে এটা গ্লাছ হাউসৰ ভিতৰত আৰু এইটো মেমৰি হিচাপে মেমৰিয়েল হিচাপে ৰাখি দিছে আৰু এই আইএনএছ খুকৰি যেটো জাহাজ এইখন 1971ত পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যেতিয়া যুদ্ধ হৈছিল তেতিয়া এই জাহাজখন ইউজ কৰা হৈছিল আৰু ইয়াৰ কেপ্টেইন আছিল মহেন্দ্ৰনাথ মুল্লাৰ আৰু তেখেতে সকলোকে বচাবলৈ চেষ্টা কৰিছিল নিজৰ জুনিয়ৰ বিলাকক আৰু ইয়াত আছিল 18 জন অফিচাৰ্স আৰু লগতে 176 জন সেইলৰ্স আছিল গটিকে মুঠ 194 জন শহীদ হৈছিল এই আইএনএছ খুকৰি আজিটো 1971ত যুদ্ধ হৈছিল তেতিয়া আৰু এইবিলাক ইহঁতৰ নামবিলাক ধুনিয়াকে লিখি ৰাখিছে ইয়াতে এই গ্লাছ হাউসটোত আৰু এটো এটা মেমৰিয়েল হিচাপে ৰাখিছে আৰু এটো আছে ডিউট আপোনালোকে যদি কেতিয়াবা ডিউট আহে নিশ্চয় এবাৰ ভিজিট কৰক গাইস আমি উলাই আহিলো আইএনএছ খুকৰিৰ পৰা হা আৰু একচুয়ালি ব্ৰেকফাষ্ট কৰা নাছিলো যে তাইক বহুত ভোক লাগিছে আৰু লগতে মাইছাৰ পানী পিয়া লাগিছে
ओके बेबी आइसक्रीम खाना है बच्चों আমি ওলাই আহিলোঁ আপোনালোকক দেখাই দিলোঁ গোটেইখিনি ইয়াৰে আৰু এতিয়া কিবা এটা খাই লওঁ ন যদি নেখাওঁৱে এনাৰ্জিকৰ পৰা পাম গতিকে খাওঁ অকণমান কিবা এটা তাৰপিছত বাকী আমি গৈ আছোঁ এতিয়া নেক্সট হ'ল চাৰ্চৰ দেখা আছে আজি ছানডে অকণমান ভালো লাগিব গৈ পেলাই আৰু লাইফত মই প্ৰথমবাৰ গৈ আছোঁ চাৰ্চ আগতে কেতিয়াও যোৱা নাই ঠিক আছে এইটো হৈছে চাৰ্চ বহুত পুৰণা চাৰ্চ হয় এইটো বলক তেতিয়াহ'লে ভিতৰত দেখাই দিছোঁ এইটো হৈছে এন্ট্ৰেন্স এইটো এন্ট্ৰেন্স ইয়াত বহুত পুৰণা বস্তু আছে আৰু এইটো চাৰ্চটো হৈছে সেন্ট পল চাৰ্চ আৰু চাৰ্চ আৰু লগতে এইটো 1601ত বনাব ষ্টাৰ্ট কৰিছিলে আৰু এইটো কমপ্লিট হৈছিল 1610ত ইয়াতে গোটেইখিনি লিখি দিয়া আছে পঢ়িব পাৰি ধুনীয়াকৈ আৰু এইবিলাক বহুত পুৰণা হেৰি হয় বেঞ্চবিলাক য'ত বহি পেলাই যিচুক প্ৰেয়াৰ কৰিব পাৰে ইয়াতে বহা এলাউড নাই চাগে কাৰণ বান্ধি থৈ দিছে এইবিলাক